জনাত সিদ্ধা শৰ্মা এতিয়া শিলঙত আছে, তাক কিয় ধৰি অনা নাই সেইটো এটা ৰহস্যজনক কথা। আৰু সেইটো আমি ভিতৰুৱা কথা গম পাইছো, এইখিনি শিলঙত আছে বুলি। হিতাহীৰ পৰা কেতিয়াবা আহিলে শিলঙত আছে। আৰু সেই বস্তুটো অভিযান কেলেই চলোৱা নাই, তাকো জুবিন গাৰ্গৰ হত্যাৰ যিহেতু আৰু জড়িত তেওঁ, তাৰপিছত এই মাত্ৰ শুনিবলৈ পাইছোঁ সিদ্ধাৰ্থই বোলে শ্বিলঙত আত্মগোপন কৰি আছে। যদি তাক কোনোবাই পায় তেনেহ'লে নিগনি মৰা ঔষধ খুৱাই দিয়ক আৰু তাৰপিছত তাক পানীত জুবিয়াওক। যেনেকৈ আমাৰ জুবিন দাক কষ্ট দিছিল সেনেকৈ তাক পানীত জুবিয়াওক আৰু জুবিয়াই তাক মাৰক আৰু ডিঙিটো কাটি কুকুৰক খুৱাই দিয়ক। মৃত্যুদণ্ড হ'ব, বেলেগ নহয়। যদি চৰকাৰে তাক জেল দিয়ে কিবা দিয়ে এইবিলাক নাই, তাক মৃত্যুদণ্ড হ'ব লাগিব আৰু ইমান বেয়াকৈ মাৰিব লাগিব যাতে দ্বিতীয়বাৰ কোনোবাই কল্পনাও কৰিব নোৱাৰে এনেকৈও মানুহ মাৰিব পাৰে বুলি। তাৰ মৃত্যুদণ্ড লাগে, বেলেগ একো নালাগে। সি মৰিব লাগে আৰু শ্যামকানু মহন্ত মৰিব লাগে, আমি বেলেগ একো নাজানো। দুইটা মৰিব লাগে আৰু বাকীসকলক চবকে সমানে বজাব লাগে ইহঁতক।